নমস্কাৰ দোস্ত, আজি মই গৈ আছোঁ টিপাম। চলো টিপাম। তাৰ আগতে এইটো এটা একদম ধুনীয়া বাগানীয়া দৃশ্য, যিটো আপোনালোকক দেখাই মই বহুত আনন্দিত হৈছোঁ। এইটো দৃশ্য চাই আপোনালোকে নিশ্চয় ভাল পাব। দুই পিনে ধুনীয়াকৈ কলম দি থোৱা আছে। এইবিলাকো চাহ গছেই হয়, সৰু সৰুকৈ কলম দি থোৱা আছে। ভেৰি নাইচ, মানে অচম কৈছোঁ নহয়। আৰু গছবিলাকত প্ৰায় আপুনি লক্ষ্য কৰিছেনে, মানে প্ৰত্যেকজোপা গছতে জালুক গছ আছে। মানে বাগানৰ লগতে জালুক খেতি চলি আছে। চ' ইয়াৰ পিছত আমি পাই যাম টিপামৰ লগতে আৰু নেপকো ব্ৰিজ আৰু কিবা কিবি পাম, চব দেখাই গৈ আছোঁ। বলক গৈ থাকোঁ, আহি থাকক, লেটছ গো। হাতত আৰু আপোনালোকক বেলেগ বিশেষ একো নেদেখুৱালোঁ। সেই ৰাস্তাটোৱে মোৰ বহুত ফেভৰেট হয়, মই প্ৰায় আহোঁ সেইটো ৰাস্তাত। সেইটো ৰাস্তা মোৰ বহুত ভাল লাগে, গতিকে আপোনালোকক দেখুৱালোঁ। ত' এতিয়া ডাইৰেক্টলি আহি পাইছোঁ টিপাম। আৰু টিপাম আহোঁতে বিশেষ একো পইচা নালাগে। কিছুমানে পাৰ্কিং কৰিবলৈ কয়, কিন্তু পাৰ্কিং নকৰাকৈ বাইক চাইক হ'লে মানে ৰাস্তাতে থৈ পিনে আহিব পাৰে। চব বিন্দাছ। এতিয়া আহক, ওপৰলৈ উঠি যাম। চ' গো এগেইন। চ' আমি লগত আহিছোঁ 6জন, 3খন বাইকত 6জন আহিছোঁ, দুজনকৈ। আৰু লগৰকেইজনক কেমেৰা ফটোটো আনিব নোৱাৰিমেই, বহুত লাজ কৰিছে আহিবলৈ। কিন্তু মানে সৌন্দৰ্যটো আপোনালোকে প্ৰায় লক্ষ্য কৰিছে, বহুত ধুনীয়া লাগিছে, বহুত ধুনীয়া। মানে গোটেই বাগানখনে মানে পাহাৰত আছে, তলতো আছে কিন্তু পাহাৰত আছে। মানে এনেকুৱা এটা দৃশ্য কিন্তু অসমৰ কোনো এখন বেলেগ ঠাইত পোৱা নাযায়, কেৱল ইয়াতে আছে টিপাম। ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ আণ্ডাৰতে পৰে, কিন্তু ডিব্ৰুগড়ৰ পৰা বহুত ভিতৰত। মানে আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, 25 কিলোমিটাৰমান হ'ব চাগে। কিন্তু বহুত ধুনীয়া। এনেকুৱা এডোখৰ ইমান ধুনীয়া ঠাই এখন ইমান ওচৰত আছে বুলি মানে আগৰ পৰা মই জনাই নাছিলোঁ, বহুতে জনা নাছিলে। এইসকল ধুনীয়াকৈ ড্ৰেছ পাতি কৰি মেলি আহিছে, ধুনীয়া লাগিছে। ফ্ৰেণ্ডছ, এনেদৰে দেখুৱাই গৈ আছোঁ। টিপাম একেবাৰে ওপৰত আছে থান, টিপাম থান, যিটো এই গানটোত আহিছিলে। গানটো শুনিছিলে নহয়, নীল আকাশৰ ৰেণু গানটো, ঠিক সেইডোখৰ জেগা। গতিকে ওপৰত আছে থানটো, কিন্তু থানলৈ মই আজি নাযাওঁ। মই মানে একেবাৰে টায়াৰ্ড হৈ আছোঁ। কিন্তু ইয়ালৈ অহা আমাৰ প্লেনিং নাছিলে। আজি আমাৰ প্লেনিংটো আছিলে বেলেগত পিকনিক খোৱা। কিন্তু কি হ'ল, পিকনিক খোৱাটো কি কাৰণে কেঞ্চেল হ'ল নাজানো। মোক ইনভাইট কৰিছিলে, মই আহিছিলোঁ। তাৰপিছত ক'লে যে পিকনিক খোৱাটো কেঞ্চেল কৰিছোঁ, আমি এনেকৈ ফুৰিবলৈ যাম। গতিকে আহিলোঁ আৰু টিপাম ইমান ধুনীয়া জেগাডোখৰত, আৰু আহিম বুলি ক'লে কেনেকৈ মানা কৰিব পাৰিনো। চ' আহি দিলোঁ। কিন্তু মই কিছুদিন আগতে গুৱাহাটীৰ পৰা আহিছোঁ। গুৱাহাটীতে মোৰ গাটো অলপ বেয়া হৈছিল, আৰু চুপাৰত আহিলোঁ, বহুত কষ্ট হ'ল। 2 দিন আগত আহিছোঁ মই, গতিকে আজি অলপ টায়াৰ্ড হৈ আছোঁ, গাটো ইমান ভাল নাই। গতিকে একেবাৰে ওপৰলৈ নাযাওঁ, অলপ দূৰলৈ আহিলোঁ। তাৰ বাবে মই বিশেষভাৱে দুখিত, একেবাৰে ওপৰলৈ যাব নোৱাৰিলোঁ, আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। কিন্তু একো নাই, আপোনালোকে আৰু আহিব, চাব। বহুত কিমান বুলি ক'ম, মানে কিমান বাৰ ক'ম, বহুত ধুনীয়া ঠাই হয়। চ' আহিব চাবলৈ, একদম বঢ়িয়া অচম গৈছে নহয়। ইয়াত মানে কি ক'ম আপোনালোকক, কি বঢ়িয়া। সেইটো ধুনীয়া এটা স্নেপশ্বট লৈছিলে মোৰ লগৰ এজনে, চাই লওক, এটা শ্ল' মত বনাই দিছোঁ ভিডিঅ'টো। চ' এইটোৱে মই হয় বেক চাইডৰ পৰা। হৈছে আৰু অলপ চলপ ঠিকেই হৈছে, বহুত ভালো হোৱা নাই, চলি গৈছে আৰু দেখাব পাৰিছোঁ যিহেতু। চ' ইয়াৰ পিছত এইখিনি মই অলপ দৌৰি দিছোঁ। তো মানে কি হয়, ওপৰলৈ উঠোঁতে বহুত কষ্ট হয়, কিন্তু তললৈ নামিলে পটাপট নামিব পাৰি গতিকে পটাপট নামি গৈছোঁ, আৰু ভিডিঅ'টো মানে কৰি গৈ আছোঁ আৰু ধুনীয়াকৈ। চ' বেক চাইডৰ পৰা কৰিছোঁ, বেয়া নাপাব তাৰ বাবে। আৰু মানে মই চেল্ফি ষ্টিক বা কিবা মানে একোৱেই অনা নহ'ল আজি, একোৱেই অনা নাই। চ' অকণমান প্ৰব্লেমো হৈছিলে ভিডিঅ'টো বনাবলৈ, হ'লেও মোবাইল কেমেৰাতে বনাইছোঁ। কেমেৰা ইমান বেয়া নহয়, ভাল, 64 মেগাপিক্সেল, যিহেতু ভালেই হয়। চলি গৈছে আৰু এনেকৈ। ইয়াৰ পিছত মই দেখুৱাম আপোনালোকক নেপকো ব্ৰিজলৈ যাম নেপকো ব্ৰিজৰ ভিডিঅ' দেখুৱাম। নেপকো ব্ৰিজখন ইয়াৰ প্ৰায় সমীপতে, 0.5 কিলোমিটাৰমান হ'ব। এটা শ্বৰ্টকাট ৰাস্তা আছে, ৰাস্তাটো অলপ বেয়া, কিন্তু হয়, সেইটো দিয়ে আহিলোঁ আমি। এতিয়া ঘূৰি আহিলে অলপ দূৰ হয়, 6 কিলোমিটাৰমান হয়, কিন্তু সেই শ্বৰ্টকাটটো লৈ আহিছিলোঁ। ৰাস্তাত তেনেকৈ ভিডিঅ' বনোৱা নহ'ল, মানে বাইক মই চলাবলগীয়া হ'ল গতিকে তেনেকৈ ভিডিঅ' বনোৱা নহ'ল। চ' যদি বাইকত উঠি আহিব পৰা হয়, তেতিয়া আৰু ৰাস্তা ঘাটবোৰ আপোনালোকক দেখুৱাব পাৰিলোঁ হয়। চ' জেগাডোখৰ উন্নত হৈ গৈ আছে। এই জেগাডোখৰ মানে যিহেতু পৰ্যটকৰ ভিৰ লাগিছে, গতিকে আৰু ৰাস্তাবোৰ এতিয়া ভাল হ'ব আৰু লাহেকৈ। বহুত ভিতৰুৱা ঠাই হয় গতিকে ইমান আৰু ৰাস্তাবোৰ ভাল নহয়। এখেত অকলে ৰৈ আছে। বেচেৰাটো কোনে এৰি থৈ গ'ল জানো, অকলেতো অহা নাই চাগে ইয়ালৈ চ' ইয়াৰ পিছত
আমাৰ এজনে পানী বটলটো লাঠ মাৰোঁতে জোতা চিটিকি গ'ল লগতে এতিয়া জোতা বিচাৰিবলৈ পঠিয়াইছে এজনক ভাল জমনি এওঁলোকৰ মাত ভাষাবিলাক আপোনালোকক শুনাব নোৱাৰিম দেই মানে মাতৃভাষাটো লগত থাকেই প্ৰায় বেচাটো জোতা পিন্ধিব লগা হৈছে ৰাস্তাত আহি পিনে চ' পাই গ'লোঁ আহি পিনে আমি পাই গ'লোঁ নেপক' ব্ৰিজৰ এতিয়া আমি ডাইৰেক্ট তললৈ নামি আহিছোঁ ওপৰলৈও যাম ওপৰত আৰু ভিডিঅ' বনাম ওপৰখিনি দেখুৱাম এইটো তলত পিকনিক আজি মই আপোনালোকে কেতিয়া ভিডিঅ'টো চাব মই নাজানো কিন্তু মই যোনদিনাখন গৈছিলোঁ সেইদিনাখন দেওবাৰ আছিলে আৰু পিকনিক পাৰ্টি কিছুমান আছিলে বহুত বেছি নাই কিন্তু আছে অলপ পাৰ্টি কি পিকনিক পাৰ্টি বাছ লৈও আহিছে কিছুমানে খাবলৈ বহুত দূৰৰ পৰাও আহে ইয়ালৈ চ' নদীখন আছে নদীত পানী শুকাইছে ইয়াত দুটা মাছো চাগে দেখা যাব চালে মানে জুম কৰি কিন্তু মই চাবলৈ ইমান ট্ৰাই নকৰিলোঁ এইটো হৈছে তাৰপিছত আমি এতিয়া উঠি আহিলোঁ ওপৰলৈ আহি পিনে এইখন নেপক' ব্ৰিজ ছাইডত ফুটপাথ এটা আছে মানে ফুটপাথত গাভৰু দলং যদি গৈছে গাভৰু দলঙত যিটো ছিষ্টেমত মানে তলপিনে জাল দি থোৱা আছে জালি মানে খোজকাঢ়িব পৰা ফুটপাথটো তেনেকুৱা দৰে ইয়াতো ছাইডটো তেনেকুৱা ওপৰ পিনে খালি সেইদৰে আছে গাভৰুৰ লগত তিনিকুণীয়া টাইপত আছে ন ইয়াত চাৰিকুণীয়া চ' ইয়াৰ ওপৰলৈও উঠি যাম অলপ খোজকাঢ়ি চাইছোঁ আৰু বেছি দূৰ নহয় আহিয়ে থাকিম এডোখৰ ঠাইলৈ গতিকে আহি থাকিম আৰু চ' ইয়াৰ পিছত আহক কি দেখোঁ চ' এয়া উঠি আহিলোঁ আমি ফুটপাথলৈ এইবিলাক দেখিছে ন ডান্স কৰি আছে মজা ডান্স কৰিছে চাই ভাল লাগিছে বেলেগ গান লগাই বেলেগ চবেই ডান্স কৰি আছে চাই ভাল লাগিছে আমি পিকনিক খাব অহা হ'লে ডান্স কৰিলোঁ হয় আমি কিন্তু আজি পিকনিক হিচাপত অহা নাই গৈ পিনে ঘৰত ভাত খাম চ' এইবিলাক দেখিছেনে কিমান পিকনিক পাৰ্টি আছে কিন্তু ইয়াত অকণমান সাৱধান ইয়াত বহুত সাৱধান কি কাৰণে সাৱধানত দেখিছোঁ এয়া দেখিছে ন এয়া দেখিছে এয়া যদি এনেকৈ কেমেৰা কৰি যদি তলত পৰিবলগীয়া হয় এই কথা বহুত বেয়া হ'ব কিন্তু আপোনালোকৰ কেমেৰা আৰু মোবাইল বা কেমেৰা যিয়ে নহওক বিচাৰি নাপাব গৈ পিনে চিধাই নদীত যাব মাছৰ পেটত ওলাব শকুন্তলা আঙুঠিৰ দৰে মাছৰ পেটত ওলাব চ' ইয়াৰ পিছত আহক আৰু কি দেখাম আৰু আপোনালোকক লাহেকৈ ভিডিঅ'টো এণ্ডিং কৰিম বেছি ডাঙৰ ভিডিঅ' নহ'ব সৰু ভিডিঅ' আৰু বেছি দীঘল কৰা নাই গতিকে ইয়াৰ পিছত কেইটামান ফটো লৈছিলোঁ বেয়া মোবাইলত লোৱা সেইকেইটা চাই লওঁ তাৰপিছত বাই কম আৰু আজিলৈকে তাৰপিছত নেক্সট টাইম আকৌ লগ পাম অ'কে বাই